ভিডিঅ'টোত মই গোটেইখিনি দেখাব নোৱাৰিলোঁ সেইবাবে আকৌ এটা ভিডিঅ' বনাই মই মোৰ নতুন অনুভৱখিনি আকৌ এটা ভিডিঅ'ত সন্নিৱিষ্ট কৰিলোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন লালকিল্লা পোৱাৰ লগে লগে ইয়াত দেখিছেনে বিৰাট ভিৰৰ মাজে মাজে সুৰুঙা বিচাৰি আমি একদম লালকিল্লাৰ ওচৰ পালোহি ইয়াত কিবা ধাৰ্মিক শোভাযাত্ৰা হৈ আছিল সেইবাবে ইমান ভিৰ আনকালে ভিৰ হয় যদিও আজি জোখতকৈ বেছি ভিৰ হৈছিল আমাৰ পিছে ভয় লাগি গৈছিল ভিৰ দেখি তাৰ আগতে আমি এভাগ মন্দিৰো দেখিছিলোঁ আৰু মন্দিৰভাগ ইমান ধুনীয়া লাগিছিল নহয় আৰু পৰিৱেশটো বহুত ধুনীয়া লাগিছিল কিন্তু ভিৰৰ কাৰণে যিমান অলপ আমাৰ কষ্ট হ'ল পিছে লাহে লাহে আমি লালকিল্লাৰ ওচৰ পালোহি নতুন অনুভৱটো সঁচাই মোৰ বাবে বহুত বেছি বিশেষ হয়তো কোনোবাই ইয়াত এবাৰ দুবাৰ বা বহুবাৰেই আহি পাইছে কিন্তু মই যিহেতু প্ৰথমবাৰ আহিছোঁ সেইবাবে মোৰ বহুত বেছি ভাল লাগিছিল য'ত মই কিতাপ পত্ৰ বা মোবাইল টিভিত দেখা পাইছিলোঁ আজি মই ওচৰৰ পৰা দেখি মোৰ যে কিমান ফূৰ্তি লাগিছিল মই তাক ভাষাৰে বুজাব নোৱাৰোঁ সঁচাই এটা বেলেগ অনুভৱ হৈছিল আৰু লাহে লাহে মানুহৰ মাজে মাজে আমি টিকেট ল'বলৈ গৈছিলোঁ ৰাস্তা পিছে চিনি নাপাওঁ দেই এখেত আহে যদিও বহুদিনৰ আগতে আহিছিলে বোলে ইমান ফুৰা চকা কৰি ভাল নাপায় যে সেইবাবে ইয়ালৈ অহাই নাই আৰু দেখিছেনে বাৰু এখেতকে মই এইফালে যাব লাগিব সেইফালে যাব লাগিব বুলি কৈ আছোঁ তেখেতে আকৌ ভালদৰে জনাই নাছিল আৰু এইফালে চাওকচোন মোৰ যে কিবা সপোনহে লাগিছিল কিতাপ আৰু টিভিত দেখা বস্তুবোৰ যেতিয়া চকুৰ আগত দেখোঁ সঁচাই কিমান এটা ভাল লাগে নহয় আৰু এনেকৈ আমি লাহে লাহে গ'লোঁ মানুহ চাওকচোন কিমান মানুহ আৰু ইয়াত যে বিদেশী পৰ্যটকে ভৰপূৰ হৈ আছিল কিমান যে আহিছিল নহয় আৰু কিবা এটা ভাল লাগে নহয়নে বাৰু এনেকৈ বহুত দূৰ গ'লোঁ আমি গৈ আমি একদম টিকেট কাউণ্টাৰৰ ওচৰ পালোহি টিকেট লৈ আকৌ আমি মেইন গেটৰ ফালে আহিলোঁ যি পিন্ধি আমি লালকিল্লাৰ ভিতৰলৈ যাব পাৰোঁ এয়া লাহে লাহে লালকিল্লাৰ ভিতৰলৈ আমি সোমাই গ'লোঁ ভিতৰত পিছে কি হ'ব গম নাপাওঁ কিন্তু মানুহ কিন্তু একদম লানি নিচিগা দেই ইমান মানুহ সোমাইছে নহয় আৰু ক'ৰ পৰা যে আহিছে ভালকৈ ধৰিবই নোৱাৰি মাত্ৰ বিদেশী মানুহখিনিহে ধৰিব পাৰি চাওকচোন ইমান সোপা মানুহ ইয়াত বোলে ভিতৰত এখন বজাৰো আছে চাওঁচোন বলক বজাৰখনতনো কি আছে মানুহ মানে কি ক'ম আৰু বজাৰত মানুহ চাওকচোন কেনেকৈ যাম দেখিয়ে পোৱা নাই ইমূৰৰ পৰা সিমূৰলৈ ভালকৈ দেখিয়ে নাপায় হ'লেও বজাৰত পিছে বহুত বস্তুৱেই দেখিলোঁ দেই ভালো লাগিল কিন্তু লোৱাহে একো নহ'ল কাৰণ ইয়াত বহুত বেছি দামবিলাক ভিতৰ চোৱা যে বৰ ধুনীয়া লাগিছিল এনেকৈ পুৰণি কীৰ্তিচিহ্নবিলাক দেখিলে সঁচাকৈ কিবা এটা ভাল লাগি যায় নহয়নে বাৰু মানুহৰ মাজে মাজে আমি একদম ভিতৰলৈ গৈ আছোঁ ভিতৰত আৰু কিবা কিবি আছে চাগে নাজানো প্ৰথমবাৰ আহিছোঁ যে এখেতক কওঁতে কৈছিল তেখেতে বোলে ইয়ালৈ প্ৰথমবাৰ এনেকৈ ভিতৰলৈ আহিছে আগতে বোলে অহাই নাই তেওঁ ইমান ফুৰা চকাত চখ নাই পিছে সেইবাবে চাগে অহা নাই কিন্তু মই হোৱাহেঁতেন ইমান দিনলৈ আহিলোঁহেঁতেন এয়া চাওকচোন কিমান ধুনীয়া লাগিছে খালি মানুহ যিমানহে সোপা ৰাম মাছৰ বাহিৰে চব পাই মাছৰ বাহিৰে চব পায় আৰু তুমি মোক কি কিনি দিবা মই তাকো কিনি দিছোঁ তোমাক কেনেকুৱা পায় চান্দনি চকত কিনি দিম একেই বস্তু ইয়াত 20 টকীয়া বস্তুটো ইয়াত 200 টকাত বেছি আছে ঠিক আছে চান্দনি চকতে কিনি দিবা ইয়াত চান্দনি চকখন আজিলৈকে মই পোৱাগৈ নাই বাৰু ব'লা একো নাই অকলে বজাৰখন যাবলৈ 50 টকা দি সোমালোঁ তাকেহে এনেই পইচাটো গ'ল আমাৰ হ'ব দিয়া আহিলোঁ বুলিয়ে ক'বলৈ হ'ব ন পিছৰ মানুহখিনি হাত দিবলৈ হ'ব তাল নাযাবি বুলি মানুহেই মানুহ
মানুহ দেখিছোঁ আহিছে মানুহ গৈছে মানুহ মানুহ ময়াপী জীৱ ইয়াত মানে ৰজা আৰু মহাৰাজা মানে এই পিতেক ৰাজকুমাৰী ৰাজকুমাৰীবিলাকহে আহে যাব পাৰিমনে আমি যাদু চ' ভিতৰত হ'ব নেকি নে বাহিৰত হা সঁচাকৈ এওঁলোকক যে কোনে যে ড্ৰেছকেইটা দিলে নহয় দেখি পিছে মোৰ বহুত বেছি হাঁহি উঠিছিল দেই বাৰুকে বুজি নাপালে মই তেওঁক চাই হাঁহি আছোঁ বুলি কেনেকুৱা লাগিছিল সেনাপতিৰ দৰে ড্ৰেছকেইটা পিন্ধি আছিল ইয়াত লাইট শ্ব' ৰাতি হ'ব আৰু আমি থাকিব নোৱাৰোঁ সেইবাবে আমি চাবও নাপাম এই ভিতৰখন ধুনীয়া দেখিবলৈ ধুনীয়া বাৰু আৰু এয়া দেখিছেনে এই ঘৰটো ইমান ধুনীয়া এইটো কয় নৌবত খানা মই পিছে ইয়াৰ অৰ্থ বুজি নাপাওঁ দেই ভালদৰে জনাও নাই কিন্তু দেখিবলৈ বৰ ধুনীয়া লাগিছিল মানুহৰ ভিৰটো ইয়াতো বহুত বেছি আছিল বিদেশী পৰ্যটক যে ভৰপূৰ ইয়াত দেখিছেনে বাৰু আমি লাহে লাহে ভিতৰলৈ গ'লোঁ কিমান ধুনীয়া লাগিছিল নহয় এই সময়কণ সঁচাই আৰু বেলিটো মাৰ যাব লৈছিল যে আৰু বেছি ধুনীয়া লাগিছিল চৰাই চিৰিকটিবিলাক যে ইমান ধুনীয়াকৈ মাতি আছিল নহয় মাজে মাজে কাউৰী দুটামানো দেখিছিলোঁ আৰু লাহে লাহে আমি নৌবত খানাৰ মাজেৰে পাৰ হৈ গ'লোঁ নৌবত খানাৰ যে আৰ্টবিলাক ইমান ধুনীয়া লাগিছিলে নহয় ভিতৰৰ চোৱা যে আৰু মৰম লগা এয়া চাওকচোন কিমান পুৰণি অথচ কিমান ধুনীয়া হৈ আছে সঁচাই কিমান যে ভাল লাগিছিল নহয় এইফালে মানুহ চাওক ভিৰ মানে য'তে ত'তে আৰু কোনোমতে আমি পাৰ হৈ যাওঁ ভিৰৰ মাজে মাজে আৰু এইফালে মুমতাজৰ মেহেলো আছে বলক লাহে লাহে চাই গৈ থাকোঁ এইফালে ইমান ধুনীয়া লাগিছে দেখিছেনে এইফালে পিছে অকণমান শান্ত দেই পৰিৱেশটো ইয়াত চৰাই চিৰিকটিবিলাকো আছে মানুহ পিছে ইয়াতো বহুত দেই লাহে লাহে আমি নৌবত খানাৰ ওচৰৰ পৰা আহি এইটো নতুন এটা জেগাত পালোহি ইয়াত কিন্তু এটা বস্তু কিন্তু কমন দেই ইয়াত কিন্তু পাৰ কিন্তু নেদেখাকৈ ক'তোও নাথাকে য'তে ত'তে মানে পাৰই ইয়াত কাউৰীও দেখিছোঁ মই দুটা এটা ইমান চিঞৰ বাখৰ কৰি আছিলে নহয় পৰিৱেশটো পিছে ভালো কৰি পেলাইছিল বাৰু চৰাই চিৰিকটিবিলাকে আমি ভাবিছিলোঁ এইকণেই শেষ নহয় ইয়াতকৈ আৰু বহুত জেগা আছে গৈ থাকিলে যে নতুন নতুন কীৰ্তিচিহ্নবিলাক দেখি দেখি গৈ থাকিব পাৰিম ভাগৰ লাগিছেনে বহুত ভাল লাগিছে ন আৰে ইমান খোজকাঢ়িছোঁ আজি এইটো হৈছে মুমতাজ মহল ইয়াত চবতকৈ ভাল লগা এই চৰাইবিলাক যে উৰি থাকে এইবিলাক আগৰ পৰা আছে গম পোৱা নে বহুত ধুনীয়া লাগে মানে আগতেও থাকে ইয়াত কাউৰীও আছে কাউৰীবিলাক আজিকালি বহুত ষ্টেণ্ডাৰ্ড হৈ গ'ল ইয়াতহে থাকে ৰজা থকা জেগাতহে থাকে মুমতাজ নট মমতাজ মুমতাজ কি বাৰু ইংলিছত যে মমতাজ হৈ যায়গৈ কিন্তু হিন্দীত মুমতাজ লিখিছে
इसका रूट कैसा देखो जैसे বহি দিলা পাগল লাগি গৈছে পাৰই যদি আমাৰ মন হাগি দিয়ে কি হ'ব বাৰু তোমাক ধৰিব ৰজাই তাক শাস্তি দিব মৃত্যুদণ্ড সিহঁতি ৰজা ডেকা ৰজা মানে সম্ৰাট থকা একদম জেগাতহে থাকে ইয়াত মুমতাজ থকা জেগাতহে কাউৰীবিলাকো একদম সঁচাকৈ বেলেগ ষ্টেণ্ডাৰ্ড হ'ল কৰিলে তুমিহে কৰিবা মই নকৰোঁ সেইখিনি শেষৰ পইণ্টটো উপস্থিত হৈছে আৰু অকণ থাকিলে অকণ নাযাওঁ বাৰু আছে জানেনে আমাৰ আৰু জেগা ফুৰিবলৈ থাকিলে লালকিল্লাৰ লগতে থকা মিউজিয়ামটো চাবলৈ থাকিলেই এইফালে দেখিছেনে সন্ধিয়াই হ'ব এতিয়া পৰিৱেশটো পিছে বৰ ধুনীয়া লাগিছিল সন্ধিয়া সময়ত আমাৰ উভতনি যাত্ৰা আকৌ ষ্টাৰ্ট হ'ব ঘৰলৈ যোৱা আগতে আমাৰ বিশেষ ঠাইখনলৈও যাব লাগিব মানে সন্ধিয়া চাম বুলি ৰৈ থকা জেগাকণ এতিয়াও চাবলৈ বাকী আছে ব'লক তেন্তে আমাৰ সেই লাষ্ট ডেষ্টিনেশ্যনটোৰ ফালে যাওঁ আকৌ অটোত যাত্ৰা কৰিলোঁ অলপ সময় যোৱাৰ পাছতে লাহে লাহে ভাগৰে হেঁচা মাৰি ধৰিছিল কিন্তু বিশেষ জেগাকণলৈ যাবলৈ বাকী আছে যে একদম জুচত একদম ওলাই গৈছোঁ নাই চাবই লাগিব আমি মোৰ পিছে প্ৰথম অনুভৱ এয়া লাহে লাহে আমি পালোহি আমাৰ লাষ্ট ডেষ্টিনেশ্যন ইণ্ডিয়া গেট মানে দিল্লীত অৱস্থিত সেই গেটখন যাক চাবলৈ বহুত বেছি ইচ্ছা আছিল আৰু এইফালে চকচোন লাইটবিলাক কি ধুনীয়াকৈ লগাই থোৱা আছে লাহে লাহে আমি আগবাঢ়িলোঁ পিছে আমাৰ ভুল এটা হ'ল জানেনে আমি মেইন গেটখনৰ পৰা আৰু অলপ আগলৈ গুচি আহিলোঁ পুনৰ আকৌ উভতি গৈ আমি মেইন গেটখনৰ ফালে যাবলগীয়া হৈছে বহুত বেছি ভাগৰ লাগি আছিল তাতে আকৌ খোজকাঢ়িবলৈ পাই আৰু ভাগৰ লাগিছিল কিন্তু ইণ্ডিয়া গেটখন দেখি যে কিবা এটা ফূৰ্তি লাগি গৈছিল জানেনে আৰু লাহে লাহে আমি আগবাঢ়িলোঁ আমাৰ ইণ্ডিয়া গেটখনৰ মেইন দুৱাৰ ফালে অলপ দূৰ গৈয়ে আমি ইণ্ডিয়া গেটখন পালোঁগৈ কি ভাল লাগিছিল নহয় ওচৰৰ পৰা পিছে অলপ খোজকাঢ়িবলগীয়া হ'ল বাৰু ইয়াতো মানে মানুহৰ লানি নিচিকা লাইন ইয়াত দেখিছেনে মানুহেই মানুহ ইণ্ডিয়াত গেটখনৰ যে ওচৰ কেনেকৈ পাম লাগিছিল পিছে ভিতৰ চোৱা চাব নোৱাৰি বাৰু আমি লাহে লাহে ইণ্ডিয়া গেটখনৰ ওচৰ পাইছিলোঁগৈ সঁচাই কিবা সপোন যেন লাগিছিল আমাৰ দুইটাকে ভাগৰে হেঁচা মাৰি ধৰিছিল গোটেই দিনটো ওলটোলকৈ ঘূৰি ফুৰিছোঁ ভালকৈ কিবা এটা খোৱাও হোৱা নাই পিছে একো নাই ধুনীয়া ধুনীয়া জেগাবোৰ চাই যে মনটো ইমান ফূৰ্তি লাগিছিল সঁচাই বহুত বেছি ভাল লাগিছিল আৰু এইফালে পানীত যে লাইটিং কৰি থোৱা আছে কি ধুনীয়া লাগিছে সঁচাই কি ধুনীয়া পৰিৱেশ মোৰ বাবে যে সঁচাই এয়া বহুত ভাল লগা সময় এয়া চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে ইয়াত যে মানুহৰ ভিৰবিলাক মানে কি ক'ম আৰু ভয়ো লাগে ইমানবোৰ মানুহ কিন্তু উপায় নাই থাকিবতো লাগিবই মানুহৰ মাজত এয়া দেখিছেনে লাহে লাহে আমাৰ সময়বোৰ কমি আহিছে আৰু আমাৰ ঘৰলৈ যাবলৈও হৈছে আৰু এইফালে চাওকচোন মানুহজনক ভাগৰে হেঁচা মাৰি ধৰিছে মানুহজনে কৈছে সেইফালে যাব লাগিব এইফালে যাব লাগিব আৰু মই গৈ আছোঁ আৰু এইফালে চাওক
ইয়াতো নেদেখুৱালে মোক চাগে কি বুলি ভাবিব নাজানো, কিন্তু এয়া ফুলনি চাওকচোন কি ধুনীয়া লাগিছে। ৰাতি ইমান ধুনীয়া পৰিৱেশ, দিনত চাগে কিমান ধুনীয়া লাগিলেহেঁতেন। ইয়াৰ বেক চাইডৰ পৰাই গেটখন কি ধুনীয়া লাগিছে। ইফালে চাওকচোন মানুহবিলাক চবেই ফটো মাৰিছে, ভিডিঅ' কৰিছে, আৰু ইয়াত যে শ্বহীদৰ নাম, এইফালে প্ৰতিটো ইটাতে মানে শ্বহীদসকলৰ নাম পৰিচয় লিখা আছে। সঁচাকৈ কিমান ধুনীয়া লাগিছে। আমাৰ সকলোবোৰ জেগা চাই হৈয়ে গৈছিল আৰু আমি এতিয়া যাবলৈ ওলাইছিলোঁ ঘৰলৈ। এতিয়া ক'লে যাম আমি? এতিয়া আমি ঘৰলৈ যাম, ক্ৰচিং ৰিপাব্লিক। অ'কে। সঁচাকৈ আজিৰ দিনটো মোৰ বাবে বহুত বেছি বিশেষ, সেইবাবে ভিডিঅ' হিচাপে মই ধুনীয়াকৈ ৰাখি থলোঁ। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিল। বাই বাই।